বন্ধুসকল আজি মই ফাইনেলি আহি গ'লোঁ নদীখন চাবলৈ ব্ৰহ্মপুত্ৰখন চাবলৈ আহিলেও আপোনালোকে চাওক মানে ব্ৰহ্মপুত্ৰ কেনেকুৱা দৃশ্য বৰ্তমান চলি আছে মই অলপ পিছৰ কেমেৰাৰে দেখুৱাই দিম বন্ধুসকল চাওক আমি আহিলোঁ নদীখন চাবলৈ আৰু ইয়াত নদী আগতে পানী ইয়ালৈকে হৈছিল কিন্তু এতিয়া পানী নামিছে অলপ আৰু বন্ধুসকল চাওক আপোনালোকে ফাইনেলি ইয়াত মানে গৰুৱে ঘাঁহটা খাই আছে আৰু ইয়াত গড় বাৰী এতিয়া বৰ্তমান বান্ধিছে আৰু এটা গড় বান্ধি আছে চাওক আপোনালোকে দৃশ্যখন আৰু আপোনালোকে চাওক এইটো মানে কলিয়া বুমৰা তেজপুৰৰ দলংখন চাওক তেজপুৰৰ দলংখন আৰু বন্ধুসকল চাওক আপোনালোকে এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পাহাৰখন আমি নদীখন চাবলৈ আহি হজমালা খাই আছো হজমালা আপোনালোকে খাব নেকি আপোনালোকে খাব নেকি খালে কমেন্ট কৰি জনাব মই ফ্লিপকাৰ্টত অৰ্ডাৰ দি দিম তেনেহ'লে আপোনালোকৰ লোকেশ্যন আপোনালোকৰ ঘৰত লৈ যাব বন্ধুসকল নদীখন চাবলৈ আমি চাৰিজন মানুহ আহিছোঁ চাওক চাৰিজন এইটো এইজনৰ নাম মুস্তাজাবুৰ আৰু মুক্তাদিৰ আৰু ৱাচিউৰ ৰহমান আহিলোঁ আমি নদীখন চাবলৈ আৰু আহি পেলাই তোমালোকৰ কেনে লাগি আছে ভাল লাগি আছে ভাল কেনে লাগি আছে মজা কেনেকুৱা মজা নদীখন আপোনালোকে ভালদৰে দেখুৱাম আৰু ঘৰত যাম মানে মই এতিয়া নদীৰ পানীটো চুই দেখুৱাম আপোনালোকক কেনেকুৱা বৰ্তমান অৱস্থা আছে পানী বৰফৰ নিচিনা ঠাণ্ডা মানে আজি ইমান ৰ'দ গ'ল তথাপিও পানী গৰমেই আছে মানে গৰম নহয় ঠাণ্ডা